এয়া কিহৰ চিঞৰ? কিয় আজি অসমীয়াই চিঞৰিব লগা হৈছে? অসমতে অধিকাৰ বিচাৰি আজি ৰাস্তাত থিয় হৈ পৰিছে হাজাৰ যুৱক, হাজাৰ জনতা বিনা স্বাৰ্থৰে। কিয় বাৰু কান্দিবলগীয়া হৈছে অসমীয়াই আমাক শান্তি দিয়া? এইখন চৰকাৰ নে তেজপিয়া? বিদেশীক পাৰি দিছে বৰপিয়া। অসমীয়াৰ তেজ শুহি শুহি খাব এতিয়া। আহক অসমৰ হাজাৰ জনতা, আকৌ এবাৰ বিদেশী খেলোঁ, আকৌ এবাৰ সিহঁতক বুজাই দিওঁ অসমত অসমীয়াই চিৰযুগমীয়া। আজি অসমীয়াই এক হৈ মাৰ বান্ধি থিয় হ'ব লাগিব। তেতিয়াহে চিৰদিনলৈ প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি প্ৰতিজন অসমীয়াই ক'ব পাৰিব, জয় আই অসম। মোৰ অসমবাসীলৈ মই মৰম যাচিলো, অসমৰে সন্তান হৈ ৰচনা ৰচিলো। মোৰ ৰক্তৰে ভৰা মোৰ গানৰ কলম,